তেখেতে যি অনৈতিক কাৰ্যত লিপ্ত হৈছে আমি টংলা আঞ্চলিক ছাত্ৰ সন্থা তেখেতৰ এই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। তেখেতক আমি কেতিয়াও আমি এনেকুৱা ধৰণৰ এটা অনৈতিক কামত জড়িত হ'ব বুলি আমি ভবা নাছিলোঁ। আৰু আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকগৰাকীক কৈছেয়ে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ কোনো অনুষ্ঠান বা কোনো কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেখেতক প্ৰাক্তন ছাত্ৰ নেতাৰ সন্মানৰ পৰা আমি বঞ্চিত কৰিলোঁ। আজি আমি ৰাইজৰ জ্ঞাতাৰ্থে আমি ঘোষণা কৰিলোঁ। আচলতে চাওক, ছাত্ৰ সন্থা ভাল কাম কৰিলে ভাল কাম কৰি গৈ থাকে আৰু তাৰ মাজত কিছু এক দুষ্ট চক্ৰই তেনেকুৱা ধৰণৰ অনৈতিক কাৰ্যকলাপত কিছুমান আপোনাৰ লিপ্ত হয়, যাৰ বাবে নেকি আমি সময়ে সময়ে সমালোচনাৰ পাত্ৰ হ'বলগীয়া হয়। কিন্তু এটা কথা আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ, আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যিসমূহ আমি কাৰ্যকলাপ আমি আগবঢ়াই লৈ যাওঁ, ৰাইজৰ সহায় সহযোগত আৰু আমি ৰাইজৰ হকে মাত মাতি গৈছোঁ আৰু ৰাইজৰ সহায় সহযোগত আমি কাম কৰি আগবাঢ়ি গৈছোঁ। আৰু এই ক্ষেত্ৰত চাওক, বিভিন্ন সময়ত বিভিন্ন সমাজত বিভিন্ন লোক থাকে, যি ২-৪জন মুষ্টিমীয়, যিসকলে তাৰমানে আপোনাৰ মানে ৰং চাই ভাল পায়, তেখেতসকলে অকণমান তেনেকুৱা ধৰণৰ কিছু কাৰ্যকলাপত আমি তেখেতসকলক দেখা পাইছোঁ। আপোনালোক জ্ঞাত হৈছে জুবিন ফেন ক্লাব টংলা আৰু টংলাবাসী ৰাইজৰ উদ্যোগত টংলা হায়াৰ ছেকেণ্ডেৰী ফিল্ডত 13দিনীয়া যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাত আমাৰ টংলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ডেকা ডাঙৰীয়াই টংলা ছাত্ৰ সন্থাৰ পুৰণি ৰচিদ ব্যৱহাৰ কৰি টংলা চাৰিআলিস্থিত বিৰি প্ৰতিষ্ঠান এটাৰ পৰা তেখেতে পুৰণা ৰচিদ ব্যৱহাৰ কৰি কিছু অৰ্থ সংগ্ৰহ কৰা আমি দৃষ্টিগোচৰ পাইছোঁ। আৰু তেখেতক আমি ইতিমধ্যে টংলা আৰক্ষী থানাত তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতৰ ওপৰত টংলা আৰক্ষী বিষয়াই এক ফলপ্ৰসূ তদন্ত যাতে চলায় তাৰে কামনা কৰিছোঁ। আৰু টংলা ছাত্ৰ সন্থাই এই বিষয়টোত টংলা ছাত্ৰ সন্থাৰ যি কাৰ্যবাহক সদস্য আছে তাত এজনো সদস্য তাত জড়িত নহয়, এইটো স্পষ্ট। আৰু অনাগত দিনত টংলা ছাত্ৰ সন্থাৰ প্ৰাক্তন কোনো বিষয়াই যদি এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰে, তেতিয়াহ'লে ইয়াৰ উচিত ব্যৱস্থা আমি টংলা ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু লগতে আমি এনেকুৱা ধৰণৰ ব্যক্তিক সঁকি দিব বিচাৰিছোঁ। তেখেতৰ এগেইনষ্টতে আমি গোটেইখিনি কথা গম পাই আমি ততালিকে আমি টংলা আৰক্ষী থানাত আমি এখন আমাৰ নিজাববীয়াকৈ আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি আৰক্ষী থানাক আৰু আমি আৰক্ষীক জনাইছোঁ আমাক উচিত তদন্ত লাগিব আৰু দোষীক শাস্তিৰ পৰা যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি অনুগ্ৰহ কৰিছোঁ। আমি এটা কথা ক'ব লাগিব, যিহেতু জুবিন গাৰ্গ অসমীয়াৰ হৃদস্পন্দন, প্ৰাণৰ শিল্পী বুলি যাক কোৱা হয়, তেখেতৰ নাম লৈ যিটো অনুষ্ঠান তাতে পতা হৈছিলে, সেই অনুষ্ঠানত কোনো ধৰণৰ যে অৰ্থ তাতে ধৰণৰ কালেকশ্যন নকৰোঁ বুলি তেখেতসকলে এটা কথা উল্লেখ কৰিছিল। তথাপিও প্ৰাণৰ শিল্পীগৰাকীৰ নামত এনেধৰণৰ এক দুষ্কাৰ্য বুলি ক'ব লাগিব। এই কি ক'ব এই সন্দৰ্ভত? আচলতে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু টংলা অঞ্চল ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ইতিমধ্যেই আপোনালোকে যোৱাকালি ইতিমধ্যে গম পাইছে যে আমাৰ ফালৰ পৰা স্পষ্টৰূপে কোৱা হৈছে যে প্ৰাণৰ শিল্পী আমাৰ আটাই শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি টংলা অঞ্চল ছাত্ৰ সন্থাই কোনো ধৰণৰ আমি ৰাইজৰ বৰঙণি আমি গ্ৰহণ কৰা নাই বা আমি উঠোৱা নাই। এই সময়ছোৱাত এনেকুৱা ধৰণৰ এটা সময়ত, এনেকুৱা এটা জটিল সময়ত, যিটো সময়ত নেকি সমগ্ৰ অসমে জুবিন গাৰ্গক ন্যায়ৰ প্ৰাপ্তিত আমি সকলোৱে উঠি পৰি লাগি আছোঁ। টংলা অঞ্চল ছাত্ৰ সন্থাই আপোনালোকে নিশ্চয় পৰিলক্ষিত হৈছে, বিভিন্ন পূজা মণ্ডপে আমাৰ বেনাৰ পোষ্টাৰসমূহৰ লগতে আমি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰি আছোঁ। কিন্তু তেনেকুৱা এটা সময়ত যে আমাৰ এনেকুৱা এটা যে ঘটনা যে হ'ব, এইটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক, এইটোৱে আমি দুখ পাইছোঁ।